वाइल्ड लाइफ ट्रास्ट अफ इन्डियानि सांग्रांथि लाबोनायनि बिथांखिजों गोदान गोदान हाबाफारि गुबुन गुबुन फरायसालिनि फरायसाफोरा रायमना हायुङारि पार्कआव हाग्रानि जुनारफोरनि सावगारि बोयो। गसाइगाव महकुमानि सिङाव थानाय रायमना हायुङारि पार्कआ जुनारफोरनि सोमोन्दै सांग्रांथि लाबोनो थाखाय मोनसे गोदान आदब। गुबुन गुबुन फरायसालिनि फरायसाफोरा हाग्रानि जुनारफोर मिथिंगायारि नुथायफोरनि सावगारि आखियो। सनानि मोख्रा आरो मैनि थाखाय मुंदांखा रायमना हायुङारि पार्कआ जुनारफोरनि फारसे रायजो राजानि मदद आरो अननाय आरो जुनारफोरखौ माबोरै रैखा खालामनांगौ बेखौ गोसोआव लाखिनो थाखाय रायमना हाग्रा बिफाननि मावखुलिनि गेटनि इन्जुरफोराव सावगारि आखियो। बे हाबाफारिखौ मोनसे गावगोसोआरि आफाद वाइल्ड लाइफ ट्रास्ट अफ इन्डिया आरो आसाम सोरखारनि अरन बिफाननि हेफाजाबाव लानाय जादों। फरायसालिनि फरायसाफोरा रायमना रेन्जनि हाग्रा मावख'नि इन्जुरफोराव बायदि रोखोमनि जुनारफोरनि अनगायैबो मिथिंगायारि नुथायनि सावगारि बोदों। गसाइगावनिफ्राय दानसोरां बसुमतारीनि रिपर्ट NBT लाइभ। কাৰ উদ্যোগত হৈ আছে এইটো? এইটো একচুৱেলি আমাৰ ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া, আমাৰ এটা অল ইণ্ডিয়া বেচিছ NGO হয়। ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত আৰু BTC গভৰ্ণমেণ্ট লগতে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহযোগত আমি আজি ৰায়মনাৰ নেশ্যনেল পাৰ্কৰ যিটো ৱেষ্টাৰ্ণ জ'ন বুলি কয়, ফৰেষ্ট ৰেঞ্জাৰ অফিচৰ সমীপত থকা যিখন দেৱাল আছে, সেই দেৱালত আমি আমাৰ ইয়াৰে ওচৰৰ যিখিনি কমিউনিটি ল'ৰা ছোৱালী আছে, স্কুল আছে, গোটেইখিনি ল'ৰা ছোৱালীক মাতি যিমানখিনি ল'ৰা ছোৱালী আহিব ইণ্টাৰেষ্টেড, ছবি অঁকাৰ প্ৰতি ইণ্টাৰেষ্টেড, সকলোকে মাতি আমি আজি এখন এনেকুৱা ধৰণৰ দেৱাল অংকনৰ কাৰণে এটা এৱাৰনেছ প্ৰগ্ৰাম এটা হাতত লৈছোঁ। আৰু আমি আপোনালোকে হয়তো জানে যে প্ৰথম 2021 চনত ৰায়মনা নেশ্যনেল পাৰ্কখন প্ৰতিষ্ঠা কৰা হৈছিলে। আগৰ পৰা যদি আছিলে, কিন্তু নেশ্যনেল পাৰ্ক হিচাপে তেতিয়া স্বীকৃতি দিয়া হৈছিলে অসম চৰকাৰৰ ফালৰ পৰা। আৰু তেতিয়াৰ পৰা আজিলৈকে এই সময়ছোৱাত যেনেকৈ বাকীবিলাক নেশ্যনেল পাৰ্ক আছে অসমত, তেনেকুৱা ধৰণত ৰায়মনাখনৰ মানুহ আহিবলৈ ধৰিছে। আৰু মানুহ আহিব ধৰাৰ লগে লগে আমাৰ এটা কাম হ'ল, NGO হিচাপে বা ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়াৰ এটা কাম হ'ল, আমি ইয়াৰে ভিতৰত থকা যিবিলাক স্পিচিছ আছে, সেই স্পিচিছখিনিৰ হেবিটেটছখিনি ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈ আহিছোঁ। আৰু এতিয়া বৰ্তমান আপোনালোকে বেকগ্ৰাউণ্ডত দেখিবলৈ পাব কনজাৰ্ভেশ্যন আমি গল্ডেন লেংগুৰৰ ওপৰত মেইনলি, কিয়নো সোণালী বান্দৰ, আমাৰ যিটো সোণালী বান্দৰ আছে গোটেই পৃথিৱীৰ ভিতৰত বিৰল, অকল এইটো ঠাইতে অঞ্চলতে পোৱা যায়। এইফালে মানাছৰ পৰা আৰম্ভ কৰি ৰায়মনা নেশ্যনেল পাৰ্ক আৰু কাকৈজানা, চৰাইখলা, চক্ৰশিলা এইখিনি অঞ্চলত পোৱা যায়। গতিকে আমি এই যিটো স্পিচিছ গল্ডেন লেংগুৰ, এইটো আমি বচাব লগা অকল মানে কৈ থাকিলে নহ'ব, মুখেৰে সজাগতা এটা আনিব লাগিব। লোকেল মানুহখিনিয়ে জানিব লাগিব। কাৰণ কেতিয়াবা কেনেকুৱা হয়, এতিয়া গল্ডেন লেংগুৰেতো গম নাপায় যে কোনটো ভাল কোনটো বেয়া কি। তেওঁলোকৰ যেতিয়া খাদ্যৰ সন্ধানত আহে, কেতিয়াবা গাঁৱৰ ভিতৰত আহি যায়, কেতিয়াবা কিবা বস্তু অনিষ্ট কৰিব পাৰে। তেতিয়া যদি কোনোবাই নাজানি কেনে যে এই স্পিচটো কিমান আমাৰ কাৰণে মূল্যৱান, কিমান কম পৰিমাণত আছে, অকল এই এৰিয়াটোত পোৱা যায়, যাৰ কাৰণে পৰ্যটক আহিব পাৰে আমাৰ মাজত, সেই গল্ডেন লেংগুৰক যদি কোনোবাই বিনষ্ট কৰে সেই জ্ঞানখিনি নথকাৰ ফলত, সেইটো আমাৰ কাৰণে বেয়া লাগিব। প্ৰগ্ৰাম এটা ল'ব পাৰোঁ য'ত ফৰেষ্ট ডিপাৰ্টমেণ্টো আমাৰ লগত আছে, BTC গভৰ্ণমেণ্টো আছে, আসাম গভৰ্ণমেণ্টৰ লগত আছে। আমি তেনেধৰণে এনেকুৱা প্ৰথম এটা পৰ্যায় লৈছোঁ য'ত দেৱালত আমি অংকন কৰিব বিচাৰিছোঁ গল্ডেন লেংগুৰৰ প্ৰতিচ্ছবি হওক, ল'ৰা ছোৱালীখিনি যি বিচাৰে আৰু তেওঁলোকৰ মনত এই গল্ডেন লেংগুৰলৈ কেনেকুৱা ধৰণৰ ধাৰণা আহে, সেইখিনি আমি প্ৰতিচ্ছবি বা অংকন কৰি দেখুৱাব, প্ৰতিফলিত কৰিব বিচাৰিছোঁ।